বন্ধুসকল ওয়েলকাম টু মাই চ্যানেল। আজিৰ ভিডিঅ'ত আমি সংখ্যা তথ্যৰ ওপৰত মানে সংখ্যাৰ ধৰ্মৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে, বিভিন্ন ধৰণৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি এই বিষয়ে মই আজি ভিডিঅ'টো বনাইছোঁ। যোৱা পৰীক্ষাবিলাকত এনেকুৱা টাইপৰ প্ৰশ্ন আহিছে, গতিকে আপোনালোকে নিশ্চয়কৈ এই ভিডিঅ'ৰ জৰিয়তে উপকৃত হ'ব। যদি সঁচাকৈ ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব, লগতে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যাতে বেলেগেও পায় আৰু মই উৎসাহ পাওঁ। সো স্ক্ৰীনত অলৰেডি আপোনালোকে দেখা পাইছে। সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো এনেকুৱা টাইপৰ আছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। অ'কে, শুদ্ধ, ইয়াত তিনিডাল ভুল আছে। মৌলিক সংখ্যাৰ সংখ্যা অসীম নহয়, সীমিতহে, এইটো ভুল কথা। মৌলিক সংখ্যা অসীম আছে, গতিকে সীমিত নহয়, এইটো অসীম আছে। অগণিত মানে অগণন সংখ্যা আছে মৌলিক সংখ্যা, গতিকে এইটো ভুল। সকলোবোৰ মৌলিক সংখ্যা অযুগ্ম। সকলোবোৰ মৌলিক সংখ্যাই অযুগ্ম, এইটো ভুল। কেনেকুৱা? কাৰণ মৌলিক সংখ্যা হয়, সকলোবোৰ মৌলিক সংখ্যা অযুগ্ম, কিন্তু এটা সংখ্যাহে যুগ্ম, 2, গতিকে সকলোবোৰ বুলি কোৱাতে ইয়াৰ ভিতৰত 2টো পৰিলে, গতিকে এইটো ভুল। ধৰা হ'ল মুঠ মৌলিক সংখ্যা n, গতিকে অযুগ্ম n-1, এইটো শুদ্ধ। কাৰণ এটাহে যুগ্ম মৌলিক সংখ্যা আছে, গতিকে মুঠ মৌলিক সংখ্যাৰ পৰা যদি আমি 1 বাদ দিওঁ, গতিকে বাকীবিলাক হ'ব অযুগ্ম। এইটো হ'ল এটা শুদ্ধ কথা। মৌলিক সংখ্যাৰ উৎপাদক সদায় 2টা। কথাষাৰ মিছা নহয়, কথাটাৰ সঁচা। মৌলিক সংখ্যাৰ উৎপাদক সদায় 2টা, 1 আৰু সংখ্যাটো নিজেই। ভুলটো বাছি উলিওৱা। 3ডাল শুদ্ধ আছে। প্ৰথম মৌলিক সংখ্যাটো 2, সঁচা কথা। মৌলিক সংখ্যা আৰম্ভণিতে প্ৰথম সংখ্যাটো হ'ল 2, এইটো শুদ্ধ। প্ৰথম যুগ্ম সংখ্যাটো 2, এইটো শুদ্ধ। প্ৰথম যৌগিক সংখ্যাটো 4, য়েছ, প্ৰথম যৌগিক সংখ্যা 4, কাৰণ 1টো হ'ল মৌলিকো নহয় যৌগিকো নহয়, 2টো মৌলিক, 3টো মৌলিক, গতিকে 4ৰ পৰা ষ্টাৰ্ট হ'ল, গতিকে 4টো হ'ল প্ৰথম যৌগিক, এইটো শুদ্ধ। ভুল কোনটো আছে? তেনেহ'লে এইটো ভুল হ'ব। প্ৰথম ক্ৰমিক মৌলিক সংখ্যা 1 আৰু 2, প্ৰথম ক্ৰমিক মৌলিক সংখ্যা এজৰে আছে, এইটো হ'ল 2 আৰু 3। মনত ৰাখিব, এই 2 and 3 ইজ দ্য ফাৰ্ষ্ট কনজিকিউটিভ প্ৰাইম নম্বৰ। ঠিক আছে? চ' অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। আমাৰ এইটো লাগিব অপশ্যন। 3 নম্বৰ প্ৰশ্নটো, একেৰাহে 7টা যৌগিক সংখ্যা থকা 2টা অংকৰ ঘৰ কোনটো? 90ৰ ঘৰ, 70ৰ ঘৰ, 80ৰ ঘৰ আৰু 60ৰ ঘৰ কোনটো? মনত ৰাখিব, কণ্টিনিউৱাছলি 7টা এনেকুৱা যৌগিক সংখ্যা থকা এটা ঘৰ হ'ল 90ৰ ঘৰ, এইটো উত্তৰ। কাৰণ 90, 91, 92, 93, 94, 95, 96, এই এনেকুৱা 96লৈকে 7টা ক্ৰমিক একেৰাহে যৌগিক সংখ্যা আন কতো পোৱা নাযায়, গতিকে ইয়াক 7 চিষ্টাৰ্ছ নাম্বাৰ বুলিও কোৱা হয়। মনত ৰাখিব, এইটো হ'ল আপোনাৰ 90ৰ ঘৰ, মনত ৰাখিব। 4 নম্বৰটো, শুদ্ধ উত্তৰটো বাছি উলিওৱা। 3ডাল ভুল আছে। সকলোবোৰ যুগ্ম সংখ্যাই যৌগিক। যুগ্ম সংখ্যা যৌগিক, সকলোবোৰ নহয়, কেইটাবোৰ মৌলিক আছে, যেনেকুৱা 2টো যুগ্ম, কিন্তু এইটো যৌগিক নহয়, মৌলিক, গতিকে এইটো কথাষাৰ ভুল। সকলোবোৰ অযুগ্ম সংখ্যাই মৌলিক। সকলোবোৰ অযুগ্ম, অযুগ্ম সংখ্যা মানে যিবিলাক বেজোৰ সংখ্যা, গোটেইবিলাক সংখ্যা কি মৌলিক? নহয়। সকলোবোৰ অযুগ্ম সংখ্যাই কিছুমান যৌগিক আছে, যেনেকুৱা 9টো অযুগ্ম, কিন্তু এইটো কি হ'ল? যৌগিক হ'লনে? গতিকে সকলোবোৰ বুলি কওঁতে এইডাল মিছা কথা। সহমৌলিক সংখ্যাৰ গসাগু 1, সহমৌলিক সংখ্যাৰ গসাগু 1, এইটো শুদ্ধ। যিকোনো সংখ্যাৰ যদি 2টা সংখ্যা সহমৌলিক হয়, এই দুটাৰ গসাগু সদায় 1, মানে 1ৰ বাহিৰে বেলেগে ভাগ কৰিব নোৱাৰে। 1 সংখ্যাটো মৌলিক কিন্তু যৌগিক নহয়, এইটো মিছা কথা। 1টো মৌলিকো নহয় যৌগিকো নহয়, গতিকে গতিকে শুদ্ধটো হ'ল আমাৰ অপশ্যন চি। 5 নম্বৰটো চাওকচোন কেনেকুৱা। ভুলটো বাছি উলিওৱা। 3ডাল শুদ্ধ আছে। সকলোবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক। সকলোবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক, এইটোৱে ভুল। 1 নম্বৰটোৱে ভুল, কাৰণ পূৰ্ণ সংখ্যাত 0 আছে, 0টোতো স্বাভাৱিক নহয়, গতিকে এইটো ভুল। বাকীবিলাক কিন্তু শুদ্ধ হ'ব। সকলোবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা, য়েছ, স্বাভাৱিক সংখ্যা 1, 2, 3, 4ৰ পৰা ষ্টাৰ্ট হয়, এই গোটেইবিলাক গ্ৰুপটো পূৰ্ণ সংখ্যাৰ গ্ৰুপত আছে, এইটো সঁচা কথা। বাস্তৱ সংখ্যা মানে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ গোট, এইটো সঁচা কথা। অখণ্ড সংখ্যাৰ গোটত স্বাভাৱিক, পূৰ্ণ আৰু ঋণাত্মক সংখ্যা থাকে, এইটো শুদ্ধ কথা। অখণ্ড সংখ্যা মানে ধনাত্মক সংখ্যা 1, 2, 3, 4, ইয়াৰ বিপৰীতবিলাক প্লাছ মাইনাছ নম্বৰবিলাক, আৰু 0টোকতো মাইনাছো নহয় প্লাছো নহয় বুলি কয়, গতিকে 0ৰ লগতে ধনাত্মক আৰু ঋণাত্মক মিলি একেলগে হয় অখণ্ড সংখ্যাৰ গোট, গতিকে এইটো শুদ্ধ কথা। ঠিক আছে? 6 নম্বৰটো চাওক।
শুদ্ধটো লিখা কোনটো শুদ্ধ জিৰ'টো ধনাত্মকো নহয় ঋণাত্মকো নহয় এইটোই শুদ্ধ বাকিবিলাক ভুল জিৰ'টো কেৱল ধনাত্মক ভুল জিৰ'টো এটা স্বাভাৱিক সংখ্যা এইটো ভুল জিৰ'টোৰ মাপ -250তকৈ সৰু যিকোনো মাইনাছ সংখ্যা জিৰ'তকৈ সৰু হয় ইয়াত ভুল কৈছে কাৰণ জিৰ'টোকে সৰু বুলি দেখুৱাইছে এইটো ভুল ঠিক আছে দুটা ধনাত্মক সংখ্যাৰ যোগফল সদায় ধনাত্মক যিকোনো দুটা প্লাছ নম্বৰ প্লাছ কৰিলেতো আল্টিমেটলি প্লাছে হ'ব গতিকে এইটো শুদ্ধ আছে দুটা পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা পৰিমেয় সংখ্যা এইটোও শুদ্ধ আছে দুটা পৰিমেয় সংখ্যা প্লাছ কৰিলে পৰিমেয় সংখ্যা হ'ব দুটা পৰিমেয় সংখ্যাৰ ভাগফল সদায় পৰিমেয় সংখ্যা দুটা পৰিমেয় সংখ্যাৰ ভাগফল সদায় পৰিমেয় নহ'বও পাৰে গতিকে এইটো ভুল দুটা অখণ্ড সংখ্যাৰ বিয়োগফল সদায় এটা অখণ্ড সংখ্যা এইটো শুদ্ধ গতিকে অপচন সিটো হ'ল ভুল শুদ্ধটো লিখা যৌগিক সংখ্যা আৰু যুগ্ম সংখ্যা একেই ভুল কথা যৌগিক সংখ্যা মানে হ'ল যাৰ উৎপাদকৰ সংখ্যা দুটাতকৈ বেছি থাকে আৰু যুগ্ম মানে যিবিলাক জোড় সংখ্যা শেষত 0 2 4 6 8 থাকে এইবিলাক হ'ল যুগ্ম গতিকে কথাৰ হাল একে নহয় পৰিমেয় সংখ্যা আৰু ভগ্নাংশ একেই পৰিমেয় সংখ্যাও যদিও পৰিমেয় সংখ্যাক আমি ভগ্নাংশ বুলি কওঁ কিন্তু ভগ্নাংশৰ লগত ইয়াৰ পাৰ্থক্য হ'ল ভগ্নাংশ এটাত সদায় লব আৰু হৰ যি ওপৰত থাকে এইবিলাক থাকে ধনাত্মক ৰাশি এইবিলাক সদায় পজিটিভ হয় কিন্তু পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত p/q যে থাকে p/q এই p/q মাইনাসও হ'ব পাৰে গতিকে একে বুলি ক'ব নোৱাৰি এইটো ভুল পৰিমেয় সংখ্যাৰ p/q অখণ্ড সংখ্যা হয় খালি এই চৰ্তটো ফিল আপ কৰিলে নহ'ব p/q অখণ্ড হ'ব বাৰু প্লাছ মাইনাছ হ'ব পাৰে কিন্তু qৰ মানটো 0 হ'ব নোৱাৰিব গতিকে এইটো ইয়াত অপচন উল্লেখ নাই গতিকে এইটো ভুল পৰিমেয় সংখ্যাবোৰ বাস্তৱ সংখ্যা এইটো শুদ্ধ কথা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা মিলিহে বাস্তৱ সংখ্যা গঠন কৰে দুটা অংক বিশিষ্ট এনে কিমানটা সংখ্যা আছে যাক ওলোটাই লিখিলেও একে মান পাব পাৰি এনে কওকচোন আপোনালোকে এনেকুৱা সংখ্যা মনত ৰাখিব 9টা জোড় আছে দুটা অংক বিশিষ্ট কৈছে নহয় তেনেহ'লে 10ৰ পৰা ষ্টাৰ্ট 99 লৈ খতম ইয়াৰ ভিতৰত এনেকুৱা কিমানটা অংক আছে যাক ওলোটাই লিখিলেও একে মান পায় যেনেকুৱা 11 22 33 44 55 66 77 88 99 গতিকে এনেকুৱা সংখ্যা 9টা পাই আমি গতিকে ইয়াত 9টা বুলি এটা শুদ্ধ অপচন হ'ব ঠিক আছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো 1 আটাইতকৈ সৰু পূৰ্ণ সংখ্যা 1 হয় নেকি নহয় আটাইতকৈ সৰু পূৰ্ণ সংখ্যা 0 হে হয় গতিকে এইটো ভুল আটাইতকৈ সৰু যুগ্ম সংখ্যাটো 2 এইটো শুদ্ধ মৌলিক অথচ যুগ্ম সংখ্যাটো মাত্ৰ এটা ইয়েস যুগ্ম সংখ্যা এটাই পৃথিৱীত আছে যেটো মৌলিক যেনেকুৱা 2 গতিকে এইটো শুদ্ধ কথা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 1 ইয়েস স্বাভাৱিক সংখ্যা যেহেতু 1 2 3 ৰ পৰা ষ্টাৰ্ট হয় 1 ৰ পৰা গতিকে আটাইতকৈ সৰু 1 হে হ'ল গতিকে এইটো শুদ্ধ আমাৰ ভুলটো বাছি উলিয়াব এইটো হ'ব আমাৰ ভুল সো আপোনালোকক কেনেকুৱা পালে এনেকুৱা টাইপৰ প্ৰশ্ন কিন্তু 100% আহিব নাম্বাৰৰ কনসেপ্ট আপোনালোকে ক্লিয়াৰ কৰি ৰাখিব আৰু যদি কিবা প্ৰয়োজন হয় মোৰ কমেন্টত আপোনালোকে লিখিব মই নিশ্চয়কৈ চেষ্টা কৰিম আপোনালোকক দিবলৈ আৰু এটা কথা যদি ভাল লাগিছে নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে মই উৎসাহ পাওঁ আৰু নেক্সট আৰু ভিডিও বনাবলৈ মই প্ৰস্তুতি চলাওঁ ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং ভালে থাকিব সুস্থ থাকিব আৰু ধুনীয়াকৈ প্ৰিপাৰেচন কৰক পৰীক্ষা আহি গৈছে বাই বাই